হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ গৰখীয়া আৰু বাঘৰ কাহিনীলৈ। এখন গাঁৱত এজন গৰখীয়া আছিল, নাম আছিল দেহিৰাম। সি সদায় পাহাৰৰ দাঁতিত গৰু চৰাবলৈ যায়। এদিন দুপৰীয়া তাৰ মনত বেয়া বুদ্ধি এটা খেলালে। সি গাঁৱৰ মানুহক ঠগিবলৈ টেটু ফালি চিঞৰিবলৈ ধৰিলে, ঐ মোক বাঘে খালে, বাঘে খালে, বাঘে খালে বুলি। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ জাঠি জোং লৈ উধাটো খাই তাৰ ওচৰলৈ আহিল। পিছে দেখিলে দেহিৰামে মানুহবোৰক দেখি খিলখিলাই হাঁহিবলৈ ধৰিলে। গাঁৱৰ মানুহবিলাকৰ খং উঠিল আৰু তাক গালি শপনি পাৰি মানুহবিলাক নিজৰ কামত গুচি গ'ল। কিছুদিনৰ পিছত দেহিৰামে আকৌ ঠিক তেনেকৈয়ে বাঘে খালে